সো বন্ধুসকল বহুত দিন মূৰত আপোনালোকক এটা নতুন ব্লগ গুড মৰ্নিং আপোনালোকক লগ পালোঁ আৰু অন্য এটা ব্লগলৈ সব ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ব্লগটো হ'ব ধৰক আমাৰ গাঁৱলীয়া পৰিৱেশ কেনেকুৱা, আমাৰ ৰাস্তা ঘাট কেনেকুৱা, সকলো বস্তু আপোনালোকক এফালৰ পৰা দেখাই যাম। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু কেনেকুৱা পৰিস্থিতিৰ মাজত আমি আছোঁ চাওক। A few moments later. যি বৰ্তমান মেইন ৰাস্তা এইবিলাক তাৰমানে বহুত ভাল পকা কৰিছে, কিন্তু যিবিলাক আমাৰ ৰাস্তা তাৰমানে ভিতৰুৱা অঞ্চলত যিবোৰ ৰাস্তা আছে চাওক, এইবিলাক ৰাস্তাৰ অৱস্থা চাওক। এইবিলাক তাৰমানে জীৱনতো পকা নহয় বুলি ক'ব পাৰি। এয়া চাওক, অলপ পানী পৰিলে আমাৰ দশা কি হয়। এয়া যা ভাই যা 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 এয়া চাওক, বাইকটো যাব পাৰে না নাই যি ৰাস্তা আমাৰ ইফালে। ৰ'ব 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 দাদাৰ অলপ কষ্ট হৈছে, ৰ'ব অলপ ঠেলি দিলোঁ, পিছত ভিডিঅ' কৰি আছোঁ চাওক চাওক। বহুত কষ্ট চাওক না, কিমান কষ্ট কৰি যাব লাগে আমাৰ ফালে। এইবিলাকে আমাৰ ৰাস্তা, গাঁৱলীয়া পৰিৱেশ চাওক, কি মজাৰ পৰিৱেশ না, আমি কি পৰিৱেশত থাকোঁ। এয়া চাওক। চ' আজি বজাৰত যাই আছোঁ, বজাৰ কৰিব যাম। পুৱাই পুৱাই আজি ওলাই আহিলোঁ। চ' বলক বজাৰৰ পৰা অলপ ফুৰি আহোঁ। আহি বজাৰ পালোঁ। চ' বজাৰ অলপ কৰিলোঁ। আপোনালোকে অলপ ধৈৰ্য ধৰি ইয়াতে বহি থাকক, মই বজাৰ কৰি পিছত আপোনালোকক লগ পাই আছোঁ। চ' বেয়া চেয়া নাপাব, এইখিনিলৈকে আপোনালোকে থাকক। আজিৰ ভিডিঅ' এইখিনিলৈকে। চ'